बिश्वनाथ जिले रेन आदिवासी को आठसावा सिद्धांत अड़ी आठ को विरोध किया। आसाम रे बिश्वनाथ जिले आसावा आयुरते उरंग मुंडे गौड़ खाड़िया किसान संताल कम्युनिटी हुआ संवाद मेल होना चलावेन 24 अक्टोबर 2021 रे आसाम रिया गोलाघाट जिले बोकाघाट रे आसाम रे आदिवासी आयमा समाज रेन हर को जरवा ले कोआ आठसावा होह लेकाते उना जरवा रे को सलाह लेदा आसाम रेन आदिवासी कोआ कास्ट दो हुआ चा जनगोष्ठी मेन कते मेनखान तिहिन आसाम रेन बिश्वनाथ जिले रेन आदिवासी को दो बांग को सहाव लेते तिहिन संवाद मेल कते अड़ी आठ को विरोध आकादा। 24 तारिखे आम एट लिस्ट पासी जी कि अपना देखिए पारिब ये मैं आठसा फल लिस्ट दिसे लिस्ट अफ टी ट्राइब्स कास्ट एंड कम्युनिटी किन्तु ये आम बहुत दुखित पासी जीतु और पेपारत आसे मैं इतिम्य अपना दीम इतना मानने ये कथा लिखा आसे जीतु आम इतिम्य मैं निजे आदिवासी छात्र संगठन मैं करूँ आमार जीविक समाज व्यवस्था है आदिवासी आमार एक इतिहास है आमार पूर्वपुरुषर एक इतिहास है गति के लिस्ट चाई पे मोक ये दुखित लगे जे आज आम आदिवासी निजके कौं आदिवासी निजके कौं तो गति के इतना मैं ये कब विचार आज आरसाई जी मैं डायरेक्ट इहतर नाम आमार भातृत्व संगठन है कि इतना जी मैंने आमार एस टी कोआ जी भारत विभिन्न स्टेटर जी आम आदिवासी आसो आम हयतो जीविक आम उरां मुंडा खाड़िया सावताल जीविक आम जनगोष्ठी ये जनगोष्ठीबिल आम हयतो अष्टी गोष्ठी द्राविड़ गोष्ठी पढ़ा हुआ आमार इतिहास आसे जेनका आपलोके जाने जे बिरसा मुंडा आज श्री मुर्मू कानू मुर्मू राष्ट्रीय माने वीर है आमार माने ब्रिटिशर लग युद्ध करा हेरी है गति के आम केतियाओ आम मानि लब नारो जे आम टी ट्राइब बुली आम केतियाओ निजके आम स्वीकार नकरों और मानि नल तो गति के आम यार ऊपर आज सांबादिक मेल ये पातिबलगिया जे आम अतदिने शुनी आसिलो जे टी ट्राइब्स बुली चाह जनजाति बुली आम शुनी आसिलो किन्तु आज इतना देखा पाइछो जे टी ट्राइब्स कास्ट बुली इतना कास्ट बुली कले आम जानो जे जेनेरेल ओबीसी एस टी एस सी बुली जानो किन्तु इतना टी ट्राइब कास्ट ये कौर पर इतना शुने नाथाक मैं ये आमार सरकारे हक चाहे आमार किछुमान दल संगठने हक चाहे जिकोनो समाज व्यवस्था हक যদি ইয়াৰ ওপৰত যদি চৰকাৰৰ লগত যদি কিবা মিলামিলি আছে বা বুজাবুজি আছে তো আমি আদিবাসী ছাত্ৰ সংগঠনৰ পৰা মই ঘোৰ বিৰোধিতা কৰিছোঁ কাৰণ আমি কেতিয়াও মানি নলওঁ যে আমি চাহ জনগোষ্ঠী হৈ পেলাই কাৰণ আমি যে আৰচাই যিটো ইয়াতে মানে টি ট্ৰাইব যিটো কাষ্টটো হেৰি কৰিলে তো ইয়াত যিটো তেওঁলোকে মানে এটা লিষ্ট কৰিছে তো তেওঁলোকে আমি কৈছোঁ যে যিসকলে চাহ জনগোষ্ঠী হিচাপে থাকিব বিচাৰে তেওঁলোকৰ আৰচা হ'ল আমাৰ ভাতৃত্ব মানে সংগঠন তো গতিকে যিসকলে চাহ জনগোষ্ঠী থাকিব বিচাৰিছে তাত আমাৰ কোনো আপত্তি নাই তেওঁলোকৰ লগত আমাৰ কোনো বেয়া ভাৱ নাই আমি ভাই ককাই সদায় আছিলোঁ আৰু ভাই ককাইৰ নিচিনা আছোঁ আৰু ভৱিষ্যতেও আমি থাকিম আমি এইটো স্পষ্ট আপোনাক কৈছোঁ কিন্তু এইটো কথা নহয় যে কাৰোবাৰ ওপৰত মানে কোনোবা এটা জনগোষ্ঠীক যে তেওঁলোকে বলপূৰ্বকভাৱে নি পেলাই আৰু চাহ জনগোষ্ঠী মানে অন্তৰ্ভুক্ত কৰাৰ এটা যিটো ষড়যন্ত্ৰ চলি আছে এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ তেওঁলোকৰ এটা ষ্টুডেণ্ট ইউনিয়ন কৰি আছে আমিও এটা ষ্টুডেণ্ট ইউনিয়ন কৰি আছোঁ তো গতিকে তেওঁলোকে এইটো কাৰ লগত আলোচনা কৰিলে আৰু ইয়াৰ লগতে মই আপোনালোকে জনাইছোঁ যিবিলাক আমাৰ মানে সমাজ ব্যৱস্থা আছে যিবিলাক আমাৰ যিটো নেকি আমাৰ এছ টি ষ্টেটাছ 36টা যিটো আমাৰ মানে লিষ্টত যিবিলাক পৰে আমাৰ যি নেকি যিটো সাব কাষ্ট আছে মই এই সমাজ ব্যৱস্থাকো এটা মই ইয়াৰ পৰা আহ্বান জনাইছোঁ যেতিয়া তেওঁলোকে লেটাৰটো দিলে মই গম পোৱা মতে তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই গামোচা পিন্ধাই তামোল পাণ দি পেলাই তেওঁলোকে 24 তাৰিখৰ মিটিঙত মাতিছে আৰু তেওঁলোকে যিটো কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্পাদকৰ এটা দায়িত্ব আছিলে যে তেওঁলোকে সভাপতি সম্পাদক নিজেই হোৱা নাই তেওঁলোকক জিলা কমিটিৰ পৰা বা আঞ্চলিক কমিটিৰ পৰা তেওঁলোকক মানে পতা হৈছে চেণ্ট্ৰেল কমিটিৰ সভাপতি সম্পাদক তেওঁলোকে এই বিষয়টোৰ ওপৰত তেওঁলোকে জিলা কমিটিৰ লগত এবাৰ আলোচনা কৰিব লাগিছিলে তাৰপিছত তেওঁলোকে ইয়াত যাব লাগে না নালাগে তাৰ তেতিয়াহে তেওঁলোকে সিদ্ধান্ত কৰিব ঠিক আছে তাৰপিছত গ'লেও মানিলোঁ তাৰপিছত তাত আলোচনা হোৱাৰ পিছত আমাৰ এই সমাজ ব্যৱস্থাবিলাক যে কি তাত আলোচনা হ'ল এতিয়ালৈকে কোনো জিলা কমিটিক তেওঁলোকে জনোৱা নাই তো গতিকে এইবিলাক আমি কেনেকৈ বুজি পাম যে কি চলি আছে তো গতিকে এইবিলাক মই ভাবিছোঁ এটা ষড়যন্ত্ৰ চলি আছে আৰু ইয়াত হয়তো চৰকাৰো যদি ইনভলভ আছে তেনেকুৱা লাগিছে বা কোনে কি মানে টাইপৰ কৰি আছে সেইটো মই বুজি পোৱা নাই তো গতিকে আজি বিশেষকৈ সংবাদ মেলটো এইটোৱে আছিলে যে আমি চাহ জনগোষ্ঠী নহয় আমি আদিবাসী হওঁ আমাৰ ইতিহাস আছে আমাৰ পূৰ্বপুৰুষৰ যিটো ইতিহাস আছে
আমাৰ কালচাৰ আছে, এছ টি পাবৰ কাৰণে যিটো নেকি 5টা ক্ৰাইটেৰিয়া ফুলফিল থাকিব লাগে, সেইটো আমাৰ সম্পূৰ্ণ আছে। ভাষা আছে, আমাৰ কালচাৰ আছে, পূজা পাতল আছে, আমাৰ মানে গোটেইখিনি বস্তু আছে। গতিকে আমি আদিবাসী হয় আৰু আমি নিজৰ এটা জাতি আছে। আমি উৰাং মুণ্ডা খাৰিয়া চাওঁতে তেনেকুৱা আমাৰ এটা জাতি আছে। আমি সদায় আদিবাসী হিচাপে পৰিচয় দি আছোঁ আৰু আদিবাসী হিচাপে মই ভৱিষ্যতেও দি থাকিম। গতিকে এইখিনিয়ে মই আপোনালোকৰ ওচৰত মই মানে অৱগত কৰালোঁ। আৰু লগতে আমাৰ যিবিলাক মানে আমাৰ সমাজ ব্যৱস্থা আছে, তেওঁলোকে মানে এই চাহ জনগোষ্ঠীত অন্তৰ্ভুক্ত হ'বনে যে নহয়, এইটো মই নিজেও এতিয়া ক'লে নহ'ব। মই যিহেতু ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই আপোনালোকক কৈছোঁ, আমাৰ এতিয়া চাওঁতালী ছাত্ৰ সংগঠনো আছে আৰু সমাজ ব্যৱস্থাৰ পৰা আছে। তেওঁলোকৰ পৰা মই জানিব বিচাৰিছোঁ তেওঁলোকে মানে ইয়াত সমৰ্থন আছে নাই। গতিকে তেওঁলোকে কি কয় মানে মই এবাৰ তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। সৰু চাওতাল ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিৰ সাধাৰণ সম্পাদক। আৰু আজিৰ যি সংবাদমেল কি অনুষ্ঠিত কৰিব লগা হৈছে সেইটো নিশ্চয় অৱগত। যিহেতু কেইদিনমানৰ আগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই নিজৰ পেজত যিটো প্ৰকাশ পাইছিলে 94টা জনগোষ্ঠীৰ ভিতৰত চাওতাল জনগোষ্ঠীটো চাহ জনগোষ্ঠী হিচাপে অন্তৰ্ভুক্ত কৰিছে, সেইটো আমি মানি নলওঁ। আমাৰ নিজস্ব স্বকীয়তা বা বৈশিষ্ট্য আছে। তেতিয়াৰ পৰাই যেতিয়া সিধু কানু বা বীৰ বিৰচা মুণ্ডা ভাৰত স্বাধীন হোৱাৰ সময়ত যিটো বিদ্ৰোহৰ সূচনা কৰিছিল, তেতিয়াৰ পৰাই আমাৰ স্বকীয়তা বৈশিষ্ট্য আছে আদিবাসী তথা চাওতাল বুলি, আৰু সেইটো আমি কেতিয়াও মানি নলওঁ। খাৰিয়া সমাজৰ আঞ্চলিক কমিটিৰ মানে উপদেষ্টা হয়। এই যিখিনি এখন এতিয়া 24 তাৰিখে যিবিলাক লিষ্ট বা ঘোষণা কৰাইছে আমাৰ আদিবাসীবিলাকক চাহ জনগোষ্ঠী হিচাপে এইটো মানি নলওঁ। যিহেতু চাৰ্টিফিকেট কোম্পানী হয়, আমাৰ যিবিলাক আদিবাসী আছে, খাৰিয়া মুণ্ডা, উৰাং বা চাওতাল বা ভূমিকা আছে, এইবিলাক আমাৰ এটা কালচাৰ আছে, ভাষা আছে, নীতি নিয়ম আছে। গতিকে আমি কিয় লৈ ল'ব? Assam Focus.